টকমকা কাণ্ডৰ এটো জেট আৰক্ষীৰ জালত 19জনকৈ হত্যাকাৰী ছ'চিয়েল মিডিয়াত বিষবাষ্প বিয়পোৱা একাউণ্টতো আৰক্ষীৰ চোকা নজৰ 33/18 গোচৰ তথা আণ্ডাৰ ছেকশ্যন 302/34 IPCৰ দ্বাৰা আৰক্ষীৰ চলিছে তদন্ত বৰ ভালগাৰ বৰ ইৰেছপন্সিবল কমেণ্টছ সেই গোটেই লৈ পেলাই পাব্লিকৰ মাজত এটা য'ত কোনো ছাবষ্টেঞ্চ নাই এই সোপা ধৰা এইটো লৈ পেলাই এনেকুৱা এটা পৰিৱেশ কৰি দিছে যে মানুহ আতংকিত হৈ পেলাই নিজা নিজা গাঁৱত চবে মানে ৰৈ আছে যে কোনোবা নতুন মানুহ দেখিলে মানে এটেক কৰিব 8 জুনৰ নিশা হঠাৎ এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল কাৰ্বি পাহাৰৰ কাংথিলাংছলৈ যোৱা এই পথছোৱাত খোপা ধৰাৰ সন্দেহত একাংশ মানুহৰূপী দানৱে মৰিয়াই হত্যা কৰিছিল এই দুই যুৱকক কিন্তু প্ৰকৃততে কি হৈছিল সেইদিনা হয় গুৱাহাটীৰ দুই শিল্পী বন্ধুৱে কাৰ্বি আংলঙৰ এই জলপ্ৰপাতলৈ গৈছিল ফুৰিবলৈ দিনটো সেই অঞ্চলটোৰ পৰিৱেশ চাই আছিল যুৱক দুজনে আনকি জলপ্ৰপাতটোৰ কাষতে প্ৰায় 3 ঘণ্টা ধৰি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আছিল শিল্পী দুগৰাকীয়ে এনেকৈয়ে কাল সন্ধ্যা নামি আহিছিল সন্ধ্যা হোৱাত ঘৰমুৱা হ'বলৈ ধৰিছিল দুয়ো কিন্তু তেনেতেই জলপ্ৰপাতৰ কাষত খুৰাত মাতাল থকা যুৱকৰ দলে দুয়োকে খোপা ধৰা বুলি প্ৰচাৰ চলাই ফোন কৰিছিল অন্য লোকক কিন্তু তেতিয়ালৈ সকলো ঠিকেই আছিল লাহে লাহে আগবাঢ়িছিল গাড়ীৰ চকা কিন্তু হঠাৎ উদন্ত যুৱকৰ এটা দলে পানজুৰি অঞ্চলত বাইকেৰে আগুৰি ধৰিছিল দুয়োকে আৰু তাৰ পাছৰ দৃশ্য এয়া মৃত্যুৰ প্ৰাণ ভিক্ষা কৰাৰ পাছতো খোপা ধৰাৰ সন্দেহত জঁপিয়াই পৰিছিল এই কেইজন মানুহৰূপী দানৱে ঘটনা সংঘটিত হোৱাৰ 5 দিনাই ADGP মুকেশ আগৰৱালাই নিজেই সময় নষ্ট নকৰি উপস্থিত হৈছিলগৈ ঘটনাস্থলীত কিয়নো এনে ঘটনা কেতিয়াও কল্পনা কৰা নাছিল অসম আৰক্ষীয়েও শনিবাৰে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল মুঠ 5জনকৈ লোকক কিন্তু সেই অভিযান শেষ হোৱা নাছিল আৰক্ষীৰ নিশা 2 বজালৈ চলিছিল অভিযান য'ত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত মুঠ 16জনকৈ হত্যাকাৰীক শনিবাৰে নিশাই গ্ৰেপ্তাৰ কৰিছিল আমি চাব গ'লে নাই কিছু শ্লোগান আছে যে ফাঁচি দিয়ক তো আইনৰ হিচাপত আমি আমাৰ কাম হ'ল আইনৰ হিচাপত প্ৰচিডিউৰটো ফ'ল' কৰি পেলাই আমি এৰেষ্ট কৰিম ইণ্ট্ৰগেশ্যন কৰিম তাৰপিছত কেছ তদন্ত কমপ্লিট হ'ব আমি এইটো হিচাপত চাৰ্জশ্বিট দিম আৰু জুডিচিয়াৰী আছে জুডিচিয়াৰী উইল ডিচাইড কি কোৱাণ্টাম অফ পানিছমেণ্ট কি হ'ব লাগে নাম্বাৰ 1 প্ৰতিমূৰ্তি স্থাপনাটো লৈ পেলাই তেওঁলোকে দাবী কৰিছে তেওঁলোকে মেমৰেণ্ডাম দিছে এইটো কনচাৰ্ণ কোৱাৰ্টাৰলৈ যাব এইটো আৰু কেনেকৈ কি এক্সামিন কৰিব লাগে সেইটো কনচাৰ্ণ অথৰিটি এইটো ডিচিশ্যনটো ইন ডিউ কোৰ্চ যি এক্সামিন কৰি পেলাই যিটো ভাল দেখে সেইটো হিচাপতে কৰাব ছেকেণ্ড ঘটনা হৈছে এইটো নিষিদ্ধ কৰি দিব লাগে আই থিংক ডেট ইজ নট দ্য চলিউশ্যন মোৰ হিচাপতে এইটো চলিউশ্যন নহয় সমস্যা সমাধান সেইটো নহয় আজি ইয়াত যদি হৈছে আৰু ঘটনাটো কিয় হ'ব পাৰিলে আৰু ঘটনাটো কিয় হ'ল আৰু আমাৰ হিউমেন নেচাৰৰ কিমান পাৰভাৰ্চন আছে সেইটো সিদিনা দেখা গ'ল ঘটনাটোত চ' আজি যদি ছাপ'জ তেনেধৰণৰ বা যদি ধৰক বেলেগ কিবা এটা ঘটনা বেলেগ কোনোবা এটা ঠাইত হ'ল হয় টুৰিষ্ট স্পট হওক বা নন টুৰিষ্ট স্পট আপুনি কি একফালৰ পৰা গোটেই এৰিয়াবিলাক তেনেকৈ ব্লক কৰি পৰিস্থিতি তেতিয়াও শান্ত হোৱা নাছিল দেওবাৰেও চলিছিল আৰক্ষীৰ অভিযান আৰু অভিযানৰ অংশ হিচাপে ৰূপসিং ক্ৰ খনসিং বে আৰু বৰ ক্ৰ নামৰ আন 3জন হত্যাকাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত ভাইৰেল হৈ পৰা ভিডিঅ' ফুটেজ সংগ্ৰহ কৰি আৰক্ষীয়ে চলাই আছে অভিযান কিয়নো ইতিমধ্যে গাঁও এৰি পলায়ন কৰিছে বহু লোক কিন্তু এজনো দোষী হাৰি নোযোৱা পৰ্যন্ত ডকমকাতে বাহৰ পাতি আছে ADGP মুকেশ আগৰৱালা
ছ'চিয়েল মিডিয়াত সোপা ধৰাক লৈ অপপ্ৰচাৰ চলোৱা এইজন মূল কালপ্ৰিট ভূপেন্দ্ৰ টেৰাঙকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে টিফুৰ পৰাই ছ'চিয়েল মিডিয়াত সোপা ধৰাৰ অপপ্ৰচাৰ কৰিছিল ভূপেন্দ্ৰ টেৰাঙে আৰু সেই অপপ্ৰচাৰৰ ফলতেই মৃত্যুমুখত পৰিছিল নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ এই দুই যুৱকৰ ব্যুৰ ৰিপৰ্ট আসাম টক্স